হেল্ল' গাইজ, আশা কৰোঁ সকলোৱে ভালে আছে। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তলত থকা ৰেড বাটনটো প্ৰেছ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আজি কোনো কাম বন নাই, এফবিয়ে চলাওঁ। কোনোবা যদি জীৱন লগৰী পায়ে যাওঁ। বাহ, কি লাকি বে। এফবি খোলাৰ লগে লগেই ইমান ধুনীয়া ছোৱালী ফ্ৰেণ্ড ৰিকুৱেষ্ট। একচেপ্ট কৰি দিওঁ। SMS দি চাওঁ এটা, ৰিপ্লাই বা কৰে নে নাই। হ'ব দে, দি চাওঁ আৰু। হাই, তোমাক বহুত ভাল লাগিছে, মোৰ লগত বন্ধুত্ব কৰিবানে? বাহ, ৰিপ্লাই কৰিছে। চাচোন কি SMS যে পঢ়িছে অলপ। মোৰো আপোনাক বহুত ভাল লাগে, কিয় নকৰিম। প্লিজ আপুনি বুলি নক'বা, ভাল নালাগে। মোক তুমি বুলি মাতিলেই হ'ব। বাছ, চেণ্ড। আৰু আমি এনেকৈ 3-4 মাহ SMS কৰি থাকিলোঁ। মই ভাবিছিলোঁ যে তাইক মনৰ কথা কৈ দিওঁ, কিন্তু মনত সাহসে হোৱা নাই। তাইক কেনেকৈ ক'ম যদি আমাৰ বন্ধুত্ব ভাঙি যায়, সেইটো ভাবিছিলোঁ। তাই বা কি ভাবে, সেই বুলি মই এদিনা কল কৰিলোঁ তাইক। হেল্ল', হেল্ল', কি কৰি আছা তুমি? আছোঁ এনেই। মই মানে তোমাক এটা কথা ক'ব বিচাৰোঁ। কোৱাচোন। তুমি বেয়া নোপোৱাতো? কিয় বেয়া পাম, কোৱাচোন কি কথা। মানে ক'বলৈ ভয়ো লাগে। তুমি বেয়াই পোৱা নেকি? নাই কোৱাচোন কি কথা। মই তোমাক ভাল পাই পেলাইছোঁ। তুমি বাৰু মোক ভাল পাবানে? কি হ'ল, মাত নাই যে? বেয়া পালা নেকি মোক? নাই, মই ভাবি আছোঁ মানে ময়ো তোমাক ভাল পাই পেলাইছোঁ। হয় নেকি? পিছে তুমি ইমান দিনে মোক কিয় কোৱা নাছিলা? তোমাৰ অপেক্ষা। जन्म 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 साथ चलना यूं ही कसम तुम्हें कसम माँ के मिलना यही एक जान है भले दो बदन हो जुदा मेरी हो के हमेशा ही रहना कभी ना कहना अलविदा मेरी सुबह हो तुम्ही और तुम्ही शाम। এনেকৈ আমাৰ ৰিলেশ্যনশ্বিপ আগবাঢ়ি গ'ল। আমি সদায় ফোনত কথা পাতোঁ। ভাবি আছিলোঁ তাইক চাব যাওঁ, মানে একেবাৰে বিয়াৰ কথাই আলোচনা কৰি আহিম। সেই বুলি মই তাইলৈ এটা ফোন কৰিলোঁ। হেল্ল', শুনাচোন, মই ভাবি আছোঁ তোমাক চাব যাওঁ নেকি? এতিয়া? নাই কালি পুৱা, মানে মা দেউতাক লৈ যাম। একেবাৰে বিয়াৰ কথা আলোচনা কৰি আহিম। কিয় হঠাৎ বিয়াৰ মন হ'ল যে? আগতেচোন কৈছিলা সময়ো হোৱা নাই। নাই, মানে মোৰ চাকৰি হ'ল। আগতে যদি বিয়া কৰিলোঁ হয়, তোমাক কি খোৱালোহেঁতেন? তেতিয়া মোৰ চাকৰি নাছিলে নহয়। ঠিকে আছে, পিছে আহা তুমি। কাইলৈ যাম বাৰু। আহি পালে সিহঁতে। মই যেতিয়া তাইক চাব গ'লোঁ, মোৰ এনেকুৱা লাগি আছিল যে মোৰ লগত বহুত ডাঙৰ ধোকা হৈছে। কাৰণ তাই দেখোন তেনেকুৱা স্মাৰ্ট নহয়, আৰু ঘৰুৱা পৰিৱেশ ইমান ঠিক নহয় সিহঁতৰ। শুনা, তোমাৰ লগত অলপ কথা আছে মোৰ, এইফালে আহাচোন। কোৱাচোন কি কথা। মই এই ৰিলেশ্যনশ্বিপ আৰু আগবাঢ়াব নোৱাৰোঁ। তুমি মোক ক্ষমা কৰিবা, কাৰণ মই তোমাক যেনেকুৱা ভাবিছিলোঁ তুমি তেনেকুৱা নহয়। আই এম চৰি, মোক ক্ষমা কৰিবা। তুমি কিয় এনেকৈ কৈছা? মই নোৱাৰিম তোমাৰ অবিহনে থাকিব। মইতো আগতেও কৈছিলোঁ যে মই চহৰীয়া ছোৱালীবিলাকৰ দৰে নহয়। তেতিয়া তুমি মোক কিয় ভাল পাইছিলা? তুমি সকলো জানিও আজি ৰাইজৰ আগত আমাক অপমান কৰিলা। মোৰ ভুল হৈছে, আৰু ভুল মাথো মোৰ নহয়, তোমাৰো আছে। কাৰণ তুমি এফবিত যেনেকুৱা ফটো দিছিলা, তোমাক বহুত স্মাৰ্ট যেন লাগিছিল। মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে তোমাৰ ঘৰুৱা পৰিৱেশ এনেকুৱা। মই মোৰ ষ্টেটাছ ডাউন কৰিব নোৱাৰোঁ, মোক বেয়া নাপাবা। মই বাৰু চহৰীয়া নহয়, কিন্তু তুমি ইমান দিনত ভাল পোৱা পাৰিলা এনেকৈ ভাঙি দিব? তুমি ইমান নিষ্ঠুৰ মই ভবা নাছিলোঁ। বহুত ভাল পাওঁ তোমাক, আৰু মই যোৱা নাছিলোঁ তোমাৰ ওচৰত, তুমি আহিছিলা। মোৰ আগত কন্দা-কটি বন্ধ কৰা, এইবোৰ নাটক মই ভাল নাপাওঁ। মই যাওঁ। প্লিজ এনেকৈ মোক এৰি নাযাবা, শুনা, প্লিজ এবাৰ শুনা। মই সেইদিনা খং কৰি গুচি আহিলোঁ। তাই বহুদূৰ মোৰ গাড়ীৰ পিছপিনে দৌৰি দৌৰি আহি আছিল। মোৰ বহুত দুখ লাগিছিল তাইৰ বাবে, কিন্তু উপায় নাই।
হঠাৎ বহুত ডাঙৰ বৰষুণ দিলে আৰু তাই তাতে বৰষুণত জিকি জিকি মোৰ বাবে ৰৈ থাকিল। তাই বহুত কল SMS কৰিছিল পিছত, কিন্তু মই কোনো ধৰণৰ ৰিপ্লাই নকৰিলোঁ তাইক। আৰু এদিনাখন হঠাৎ এটা আননোন নম্বৰৰ পৰা কল আহিলে। হেল্ল', কোন হয়? তোমাৰ মোৰ কথা অকণো মনত নপৰেনে? মোৰ হাতত বেছি সময় নাই, তোমাক এবাৰ চাব বিচাৰোঁ, প্লিজ এবাৰ আহা। হ'ব, তোৰ নাটক বাদ দে, মই নোৱাৰোঁ যাব। তুমি নাটক বুলি ভাবি আৰে কি হ'ল, মাত নাই যে? কথা কোৱা। তাই কি সঁচাই আৰু নাই? এয়া মই কি কৰিলোঁ? নাই, মই যাব লাগিব, এতিয়াই যাব লাগিব। এক্সকিউজ মি, আপুনি কি মিষ্টাৰ? অঁ হয় হয় ডক্টৰ। চৰি মিষ্টাৰ, আপোনাৰ বহুত দেৰি হৈ গ'ল। হয়তো তাই তোমাক চাবৰ বাবে ইমান সময় জীয়াই আছিল, কিন্তু দুৰ্ভাগ্য তাই নোৱাৰিলে তোমাক চাব। ডক্টৰ, তাই ক'ত এতিয়া? মই এবাৰ চাব পাৰিমনে তাইক? আপোনাৰ বহুত দেৰি হৈ গ'ল মিষ্টাৰ। হ'ব চাওক, তাই শুই আছে আৰু হয়তো কেতিয়াও চকু নেমেলিব। কি এয়া মই কি কৰিলোঁ? সঁচাই বহুত ডাঙৰ ভুল কৰিলোঁ মই। ষ্টেটাছৰ কাৰণে নিজৰ প্ৰেম হেৰুৱাই দিলোঁ।